বন্ধু বান্ধৱীসকল আজি দুবৰি ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লাগিব। যতখণ্ড দেখিবলৈ পাইছিল যে দুবৰি মামীয়েকে দুবৰি পাৰ্থৰ কথা সোধে আৰু দুবৰি মামীয়েকক পাৰ্থৰ বিষয়ে ক'বলৈ একোৱেই নাই বুলি কয়। সম্বন্ধত তুমি মোৰ মামী হ'লেও তুমি ফ্ৰেণ্ডৰ দৰে, তুমি এইটো কথা নুশুনা হ'লেও মই তোমাক নিজে ক'লো হয় বুলি কয়। দুবৰিয়ে মামীয়েকক কয় আৰু নয়না এক্সিডেণ্ট হোৱাৰ পাছৰে পৰা পাৰ্থই দুবৰিক এভইড কৰাৰ কথা মামীয়েকক কয় আৰু মামীয়েকে কথাবোৰ শুনি আচৰিত হয়। আনফালে পুলিচে কেছটো ইনভেষ্টিগেশ্যনৰ কাৰণে থানালৈ দুজন ল'ৰাক মাতি সোধপোছ কৰে আৰু নয়নাক ফোনটোৰ বিষয়ে সোধে আৰু ল'ৰাকেইটাই কথাবোৰ কয়। আৰু আনফালে দুবৰিৰ লগত মামীয়েকে পাৰ্থই এভইড কৰা কথাবোৰ আলোচনা কৰা দেখা যায় আৰু কথাবোৰ পাতি মামীয়েকে দুবৰিক সাহস দিয়ে। আনফালে ডাক্তৰে দুবৰি মাক ইনজেকশ্যন দিয়া গা বেয়া হোৱাৰ বাবে আৰু ডাক্তৰে হোৱা কথা হৈ গ'ল চিন্তা কৰিব মানা কৰিলে। আৰু আনফালে দুবৰি মাকে নয়নাৰ লগত কথা পাতে আৰু মাকে নয়নাক মুখেৰে মাতিব নোৱাৰাৰ কাৰণে মা বুলি মাতিবলৈ কয়। আনফালে দুবৰিক পাৰ্থই লগ ধৰে আৰু দুবৰিৰ লগত কথা পাতে আৰু কথাবোৰ আলোচনা কৰে আৰু দুবৰিৰ দেউতাক বন্ধু এজনৰ লগত কথাবোৰ আলোচনা কৰা দেখা যায় আৰু মানুহজনে সাহস দিয়ে আৰু মানুহজনে টাউনত এটা ঘৰ থাকিবলৈ বিচাৰি দিয়া কথা কয়। আনফালে দুবৰিয়ে পাৰ্থৰ লগত কথাবোৰ পাতি থাকে, ঘৰৰ সমস্যাবোৰৰ কথা আলোচনা কৰা দেখা যায় আৰু পাৰ্থই দুবৰিক এৰি থাকিব নোৱাৰো বুলি কয়। বন্ধুসকল আজিখণ্ড দেখিবলৈ পাব যে পাৰ্থই দুবৰিক লৈ যোৱা কথা ক'ব আৰু দুবৰিয়ে এনেকুৱা এটা পৰিস্থিতিত মই তেনেকুৱা এটা কাম কৰিলে ঘৰখন ধ্বংস হৈ যোৱা বুলি ক'ব। আৰু আনফালে দুবৰি মামীয়েকে দুবৰি মাকক চহৰৰ ভাড়াঘৰ এটা থকা কথা কয় আৰু পাৰ্থৰ ভনীয়েকে পাৰ্থক কষ্টত থকা দেখি ভনীয়েকে পাৰ্থৰ মুখখন কেনেকৈ চাই থাকিব পাৰিম বুলি ক'ব। চ' বন্ধুসকল আজি দুবৰি ধাৰাবাহিকখন বহুত বেছি ভাল লাগিব। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।